ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল বৰ্মন বাই ব্লগ। আজি আৰু এটা ভিডিঅ' আৰম্ভ কৰিছোঁ আপোনালোকৰ কাৰণে। আৰু এইটো চাওক আমাৰ এইটো আৰু অলপ টকা সোমাব বাকী আছে, চৰকাৰী টকা। এইটো সোমালে আমাৰ যিটো ঘৰৰ কাম চলিব। আৰু এইটো চাওক আমাৰ শহাপুৱে ভাত খাই আছে, কাম কৰি আছোঁ। আৰু এইটো চাওক ইটা ভাঙা ইটাৰে এইখিনি দিব লাগিব। কম বয়সত বিয়া নাপাতিব তাকে অনুৰোধ জনাইছোঁ আপোনালোকক। ইমান শাস্তি দিব নহ'লে চাব আপোনালোকে। আৰু মোৰ ঘৰখন যিহেতু কমপ্লিট হোৱা নাই, আজি কমপ্লিট এতিয়ালৈকে হোৱা নাই। আৰু এইটো টাগাৰীৰ লগত ইয়াত ইটা নহয় কিবা ভাঙা চাঙা কিবা কিবি দিম। ইয়াত যিহেতু মাটি পেলোৱা কথা আছিল, অলপ মাটি পেলালোঁ। আৰু আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। এইখিনি পূৰা ফিল আপ কৰিম আজি ভাবি আছোঁ। যিহেতু ঘৰৰ ভিতৰত মাটি পেলোৱা হ'ল, এইখিনি ওলাবৰ কাৰণে মই দিছোঁ। জেগাটো অলপ কম আছে না, তাৰ কাৰণে বলক এইটো এতিয়া অনা হৈ আছে। এতিয়া যাওঁ, ক'ৰ পৰা নি আছোঁ চাওক। ইয়ে চাওক, ইয়াৰ পৰা লৈ আছোঁ। যিহেতু ইয়াত এইটো চৰকাৰী লেট্ৰিন আছিল, ভাঙি দিলোঁ। এইটো ইউজ কৰা নাই, ইয়াত ভাঙবাই লাগিব। যিহেতু এইটো নাভাঙিলে মই আকৌ নতুন বনাম, তো জেগা কম হ'ব, তাৰ কাৰণে এইটো ভাঙি দিলোঁ। ইয়াৰ যিখিনি মেটেৰিয়েল আছে তাতে অলপ দিওঁ, দিলে অলপ জেগাটো মানে মোৰ ভাল হ'ব। তো বলক এতিয়া চাব। ভিডিঅ'টো চাই থাকক। আৰু যিটো মোৰ 200 পাৰ হ'ল ছাবস্ক্ৰাইবাৰ, আপোনালোকে বহুত মোৰ ছাপোৰ্ট কৰি আছে, ভাল লাগিছে। মোৰ ভিডিঅ'টো বহুত ছাপোৰ্ট কৰি আছে। আৰু এনেকুৱাকৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি থাকক। বহুত নতুন নতুন ভিডিঅ' দিম, আপোনালোকক চাই থাকিব। যিহেতু আমাৰ সময় নাথাকে, অটো চলোৱা মানুহ, তাৰ কাৰণে আজি কিবাকৈ অলপ সময় পাইছোঁ। এতিয়া আজি শনিবাৰ, মোৰ ঘৰৰ পৰা ক'তো যোৱা নাই। গাঁৱত এনেকুৱাকৈ কাম কৰোঁ আমি। আৰু যিহেতু ঘৰত অলপ টাইম পাওঁ, তেতিয়া অলপ ভিডিঅ' বনাওঁ। আৰু ঘৰখন এতিয়াও কমপ্লিট হোৱা নাই, আৰু অলপ টকা সোমোৱা বাকী আছে। টকাটো সোমালে তাৰপিছত আকৌ কাম ষ্টাৰ্ট কৰিম। বহুত কাম আছে ওপৰত। এতিয়া আমি ঘৰত পানী দিছোঁ, চাওক ইয়াত পানী দিছোঁ। আজি বঢ়িয়াকৈ মাটিকেইটা বহাই আছোঁ। আৰু ফাইনেলি ঘৰৰ কাম চলিব, বেছি দিন নালাগে। বোকা কৰি দিছোঁ পূৰা পানী চানী দি। আৰু এইখন চাওক, এইটো মোৰ কাটি দিছে আজি শহাপুৱে। ইয়ে চাওক, গোটাই কাটি দিলে। এইবাৰ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। এনেকুৱা ধৰণে নতুন নতুন ভিডিঅ' দিম, আপোনালোকক চাই থাকিব পাৰিব। আৰু যদি ভাল লাগে ভিডিঅ'টো এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব। আজিৰ কাৰণে এইখিনি, ধন্যবাদ। নেক্সট ভিডিঅ'লৈকে।